ব্যক্তিগত প্ৰচেষ্টা হয় মোৰ কৃষি বিপ্লৱ কৃষকসকলক মানে সহায় কৰাৰ উদ্দেশ্যৰে আচলতে যিহেতু আমি নিউজত দেখিবলৈ পাওঁ আমি বিভিন্ন ক্ষেত্ৰত আমি মানে কৈ থাকোঁ সংবাদ মাধ্যমতে হওক বা আমি আলোচনাত ডিছকাশ্যন কৰি থাকোঁ কৃষকে উচিত মূল্য নাপায় MSPৰ ক্ষেত্ৰতো আলোচনা হৈ থাকে আৰু ৰিচেণ্টলি আমি দেখিবলৈ পাইছিলোঁ গোলাঘাটত বহুকেইজন কৃষকে বিলাহী তেওঁলোকৰ উৎপাদিত শস্যবিলাক তেওঁলোকে ৰাস্তাত এইদৰে মানে পেলাই দিছিলে আন্দোলন কৰিছিলে মনৰ দুখত পেলাই দিছিলে যিহেতু তেওঁলোকে ইমান কষ্ট কৰে কষ্ট কৰাৰ পিছত উচিত মূল্য নাপায় এখন বজাৰ নাপায় আৰু সেই উৎপাদিত সামগ্ৰীখিনি ৰাখিবৰ কাৰণে এটা মানে বাৰ্তানুকূল ষ্ট'ৰেজ এটা নাপায় সুবিধা নাপায় যিখিনি সুবিধা থাকিব লাগে মই ভাবিলোঁ যে এজ এ যুৱ প্ৰজন্ম হিচাপে আৰু জাতিৰ স্বাৰ্থত ৰাজনৈতিক ঊৰ্ধত গৈ পেলাই অলপমান যদি সহায় কৰিব পাৰোঁ আৰু কৃষক মই অলপ কৃষকৰ পৰা মোৰ শক্তি অনুযায়ী অলপমান মই কৃষকে উৎপাদিত যি সামগ্ৰী হয় সেই সামগ্ৰী কিনিছোঁ কিনি পেলাই মই কম দামত দিম আৰু এইখিনি পইচা মই কৃষকসকলক মই তেওঁলোকৰ হাতত অৰ্পণ কৰিম এয়া ইয়াত আছে বন্ধাকবি যিহেতু বতৰটো অলপ বেয়া আলু নেমু ভেন্দি বিলাহী আছে যিহেতু বতৰটো অলপ বেয়া তথাপিতো কৃষি বিপ্লৱ কৃষকসকলক সহযোগ কৰাৰ উদ্দেশ্যৰে খুব কম নহয় 10 টকা 5 টকাকৈ আমি এনেকৈ দিম এইখিনি পইচা কৃষকে পাব আৰু হয় জিকা আপুনি কেইটকাত নিব পাৰে আমি 15 টকাত দি আছোঁ ভেন্দি 10 টকা আৰু এইখিনি পইচা যাব কৃষকৰ ওচৰলৈ মই কৃষকৰ পৰা কিনিছোঁ নেমু 10 টকা যাব পাৰে নাই এটাত 10 টকা নহয় 3টাত 10 টকা জিকা লাগে 1 কেজি ঠিক আছে এয়া আমাৰ প্ৰথম কিমান লাগে গোটেইখিনি এয়া আমাৰ প্ৰথম গ্ৰাহক হয় যিহেতু বৰ্তা মই কৃষকসকলৰ সহায়ৰ উদ্দেশ্যৰে আগবাঢ়ি আহিছোঁ যিহেতু ৰাজনীতি ঊৰ্ধত গৈ পেলাই যিহেতু যুৱ প্ৰজন্ম হয় কেনেকুৱা পাইছে পদক্ষেপটো ভাল পাইছেনে এইখিনি পইচা মই কৃষক এজনক মানে অৰ্পণ কৰিম এতিয়া আমাৰ মোৰ প্ৰথম গ্ৰাহক হয় আৰু এতিয়া মই আপোনাক দিওঁ ঠিক আছে ৰ'ব মোৰ দাদাজনা অকণমান ৰৈ দিব পাৰিবনে দি আছোঁ অলপ টাইম ৰৈ দিব পাৰিবনে